এইয়া মই পুৰা ৰেডি এই কেমেৰা চাত আঙুলি খেলিছোঁ আকৌ তো ফাইনেলি মই পুৰা ৰেডি হৈ গ'লোঁ আৰু আমি দক্ষিণ পাৰলৈ যাবলৈ ওলাইছোঁ তো ৰাতিপুৱা 9টা বাজিছে ঠাণ্ডা লাগিছে এতিয়া তো বৈ থাকক মানে গ'ল বলকচোন চাওঁগৈ দক্ষিণ পাৰ কেনেকুৱা হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰশ্মিজ ব্লগ তো মানে আজি এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত মোৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ মই বহুতকেইদিন হ'ল ভিডিঅ' আপলোড দিয়া নাই তো আজি দিম আৰু আহিছোঁ ক'ত গৈ আছোঁ চাই থাকিব মই নিজে ইমান ভালকৈ নাজানো মই গৈ আছোঁ বাৰ লগত আৰু বা আৰু মাইনা এজনী গৈছে মোৰ লগত আমি তিনিজনী যাওঁ ভিডিঅ'টো চাই থাকিব আৰু মানে একচুৱেলি মই প্ৰথমতে কৈ দিছোঁ মই ভিডিঅ'ত বেছি কথা ক'ব নোৱাৰিম কাৰণ মই বেলেগ এখন ঠাইত আহিছোঁ আৰু বেলেগ ঠাইত আহিলে মই ইমান বেছি কথা কৈ ভাল নাপাওঁ ই আমাৰ বা গৈ আছে আৰু টিকলি মাইনাজনী গৈ আছে তাৰপিছত মই আছোঁ এইখন ব্ৰহ্মপুত্ৰ পুৰা একদম ব্ৰহ্মপুত্ৰ দেখাই দিছোঁ আপোনালোকে আজি পুৰা আহি ভুটভুটিখনৰ ওচৰ পাই গ'লোঁ এইখন ভুটভুটি তাৰপিছত তাতে যাম আমি এতিয়া বৰ্তমান আছোঁ শুৱালকুছি তো শুৱালকুছিৰ পৰা ভুটভুটিত যাম দক্ষিণ গাঁও নবা পলাশবাৰী দক্ষিণ গাঁও পলাশবাৰীত কিন্তু আমি জাৰ্ণি কৰিম নদীৰ মাজেৰে আৰু নদীখনত ব্ৰহ্মপুত্ৰ তো কিমান ভাল লাগিব আৰু বহুত ভাল লাগিব কিন্তু মই উঠিম ন চ' মোৰ ভয় লাগিব তেনেকৈ ব্লগটো চাই থাকিব আৰু ভুটভুটিখনত মানুহ ইমান আছে তো মই কথা কৈ নাথাকিব বহুত লাজ লাগিব আপোনালোকে ভুটভুটিখন চাই থাকিব অনলি পুৰা জাৰ্ণিটো চাব আৰু পুৰা জেগাবিলাক চাই থাকিব দেই প্লিজ ভুটভুটিখনত উঠাৰ আগতে নাম চাম মানে এণ্ট্ৰি কৰি ল'লোঁ নাম আৰু ফোন নম্বৰ এণ্ট্ৰি কৰিব লাগে কাৰণ পানীত যাম যেতিয়া ন তো এণ্ট্ৰি কৰি ল'লোঁ তাত পুৰা এণ্ট্ৰি কৰাই আছিলে যোৱা নাই একো নহয় তাই ভয় কৰিছে টিকলিটো এইবিলাক বালিছোঁ তো আমি আহি পুৰা ভুটভুটিত বহি ল'লোঁ মানুহ পিছফালে আছে কিমানমান টাইমত বা যায় নাজানো তো আমি বহি ল'লোঁ আৰু কিন্তু খেয়া চেয়া কৰি ল'লোঁ অলপমান ভয় লাগিছে তো ই বা আৰু এই যদি টিকলি তাই লাহে ভয় লাগে তাই মোৰ ভিতৰে ভয় লাগি আছে দেখাব পৰা নাই কিন্তু ভয় লাগি আছে এইবিলাক এয়া তো এনেকৈ ডিষ্টেঞ্চ চেঞ্জ কৰিলোঁ কৰি তেওঁলোকৰ ফ্ৰণ্টতে মানে ব্ৰহ্মপুত্ৰ নদীখন আছে আৰু ফেৰীঘাটটো অলপমান আগত আছে কিন্তু এইখিনি মানে নদীয়ে হয় গোটেই আৰু এইবিলাকত ইয়াত দুৰ্গা পূজা চূজা পাতে এনেকৈ ভাল লাগে আৰু ইয়াত ভুটভুটি এখনেই চলে ৰাতিপুৱা 9টা বজাত এইফালে আহে আৰু ইয়াৰ পৰা 3:30 মানে যায় সিটো পাৰে আৰু এইখিনি মই য'ত আছোঁ এইখিনি দক্ষিণ পাৰ বুলি কয় আৰু দক্ষিণ পাৰ পলাশবাৰী তো আহিলেও বহুত ভাল লাগিল তো কি ভিডিঅ'টো চাব কিনো দেখাম ইমান বেছি দেখাব লগা নহয় কি আৰু তো কিন্তু নদীখনৰ কাৰণে খুব স্পেচিয়েল আৰু নদীখন খুব ভাল লাগে আৰু আজি ভুটভুটিত ফাৰ্ষ্ট টাইম জাৰ্ণি কৰিলোঁ সেইটো কাৰণে ভাবিলোঁ মই আহিছোঁ যেতিয়া আপোনালোকেও চাওক মোৰ ব্লগটো আৰু ক'ত গৈছিলোঁ কি কৰিলোঁ তো মই ভাবিছোঁ মোৰ কাৰণে আপোনালোকেও চাওক আৰু জেগাখিনি তো কেনেকুৱা পালে কমেণ্ট কৰি কিনে নিশ্চয় ক'ব আৰু তো মোৰ যাবলৈ টাইম হ'ল তো মই যাওঁ আকৌ ভয়ে ষ্টাৰ্ট কৰিছোঁ আমি যাত্ৰা চাই থাকক কি হয় ইমান হাঁহি আছে কিয় দেখাই থাকিম দে এতিয়াবিলাক দেখিছে যাত্ৰী ৰখি আছে পুৰা ৰখি আছে যাত্ৰীবিলাক চব আৰু ইয়াতে নাম এণ্ট্ৰি কৰিলোঁ ৰিটাৰ্ণ যাওঁতেনে তাৰপিছত আৰু আমি বৰ্তমান এইখন নাৱৰে যাত্ৰী সকলোবিলাক এইখন নাৱৰে যাত্ৰী হওক হেল্ল' গাইজ আপোনালোকে দেখিছে এয়া মই পুৰা নদীৰ ঘাটত আহি উপস্থিত হৈ গ'লোঁ পুৰা আৰু এতিয়া একদম ফেৰী যাবলৈ ষ্টাৰ্ট কৰিব আৰু তো মোৰ পিছফালে চাব দেই দৃশ্যটো বেগটি দেখাব লাগিব ফ্ৰণ্টতে চাগে দেখা নাপাব ইমান ভালকৈ চ' খুব মজা লাগিছে চব মানুহ পৰা ফটো উঠাত ব্যস্ত দেখিছে নে নাই নদীৰ ঘাটটো খুব ধুনীয়া ন ব্ৰহ্মপুত্ৰ ঘাট পুৰা ভিডিঅ' চিডিঅ' কৰি আছে চবে ফটো উঠি আছে কিমান ধুনীয়া ভিউ উঠে এইখিনি সময়ত পাওঁ আহোঁতে কোনে ভয় খাইছিলে বোলো আহোঁতে কোনে কান্দিছিলে মই যা আমি আহি পাই গ'লোঁ দক্ষিণ পাৰৰ পৰা শুৱালকুছি বালা কি বুলি কয় শুৱালকুছি কি বালিচৰ কেনেকুৱা পালে কমেণ্ট কৰি কিনে নিশ্চয় ক'ব